এবাৰ মোৰ মনৰ এটা প্ৰশ্ন জাগিছিল যে মাৰোৱাৰীসকল কেনেকৈ ইমান ধনী হয়। এই প্ৰশ্নৰ উত্তৰ মই কৌতুকৰ ৰূপত পাইছিলোঁ আৰু এই ভিডিঅ'ৰ প্ৰথম খণ্ডত তাকে আজি আমি শ্বেয়াৰ কৰিম যাতে নেক্সট কেছ ষ্টাডি ভিডিঅ'ত এটা আইডিয়া হয়। কৌতুকটো এনেকুৱা আছিল যে এজন মানুহে এটা মিটিঙত বেলেগ বেলেগ প্ৰফেশ্যনৰ মানুহক ইণ্টাৰভিউ লৈ আছিল। প্ৰথমজন আছিল ডক্টৰ। তেওঁক সুধিছিল যে আপুনি যদি বিচাৰে অডি কিনিবলৈ কিমান সময় লাগিব। ডক্টৰজনে ক'লে যে 2 বা 3 মাহ। সেই একেই প্ৰশ্ন এজন ইঞ্জিনিয়াৰক সোধাত ক'লে যে 3 বা 4 বছৰ। উকিলক সোধাত উকিলে ক'লে যে 2 বা 3 বছৰ। এতিয়া আহিল মাৰোৱাৰীক সোধাৰ সময়, যি সকলোতকৈ ধনী আছিল। সেই একেই প্ৰশ্নৰ উত্তৰত মাৰোৱাৰী বেপাৰীজনে ক'লে যে ব্যৱসায় ভালদৰে চলি থাকিলে 10ৰ পৰা 12 বছৰ লাগিব আৰু। এই কথা ইণ্টাৰভিউৱাৰজনৰ হজম নহ'ল। সেয়ে তেওঁ পুনৰ সুধিলে যে কিয়, এয়াতো বহুত বেছি সময়। তেতিয়া মাৰোৱাৰী বেপাৰীজনে ক'লে, ভাই অডি কোম্পানীওতো বহুত ডাঙৰ নহয় জানো। অৰ্থাৎ মাৰোৱাৰী বেপাৰীজনে কৌতুকৰ ৰূপত অডি কোম্পানী কিনাৰ কথা কৈছে, তেওঁ অডি গাড়ী কিনাৰ কথা কোৱা নাই। অডি কিনাৰ প্ৰয়োজন কি তেওঁ হণ্ডা চিটিতো ঘূৰিব পাৰে। অৰ্থাৎ সদায় ধনী হৈ থাকিব বিচাৰিলে মনিটৰী প্ৰফিটক ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে, মানে নিজৰ লাভক প্ৰথম প্ৰায়ৰিটি দিব লাগে। অৰ্থাৎ যদি সদায় ধনী হৈ থাকিব বিচাৰা প্ৰথম কথা হ'ল কম খৰচ, ইনভেষ্টমেণ্ট বেছি। মনত ৰাখিবা, মানি ইজ নট এভৰিথিং বাট মানি ইজ ছামথিং। আজি আমি ধনী হৈ থকাৰ বেছিক ৰুলখিনিৰ কথা ক'লোঁ। নেক্সট পাৰ্টত কেনেকৈ ব্যৱসায় সহজে সফল হ'ব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম। সেই আলোচনাৰ কেন্দ্ৰ হ'ব আমেৰিকাৰ পাটিলসকল, যি আমেৰিকাৰ 50% মটেল অথবা ধাবাৰ ব্যৱসায়, ধাবাৰ 50% ব্যৱসায় তেওঁলোকে আগুৰি আছে। আমেৰিকাত যিমান ধাবা আছে তাৰ 50% ধাবাৰ অনাৰ ভাৰতীয় মূলৰ পাটিলসকল হয়। নেক্সট ভিডিঅ'টো পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, নটিফিকেশ্যন আইকনটো কাষ্টমাইজ কৰি লওক, তেতিয়াহে নটিফিকেশ্যন যাব আৰু চাব পাৰিবা ভিডিঅ'টো। বাকী হেল্প কৰি যাব আপোনালোকে, প্ৰত্যেক দিনে কৈ থকা কথা এইবিলাক হয় নহয় জানো। অ'কে, আজিলৈ বাই বাই।